লাল পৰি আছে মুখৰ পৰা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চবে ৰাতিপুৱা আমি বুট খোৱা চবে আমি বুট খোৱা বুলি এৰিছে। আমাৰ চনী এনেকৈ পাল্টি হ'ব পৰা হৈ গ'ল। চনী চাই দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই হেল্ল' গুড মৰ্ণিং কৈ দিয়া, কৈ দিয়া। তাই পূৰা আঙুলি খোৱাত ব্যস্ত আৰু এইফালে পঢ়িব দিছোঁ। এতিয়া এৰি পেলাই বুট খাইছে কাৰণ আমি চবে বুট খাই আছোঁ। তেতিয়াহ'লে আমি বুট চুট খাই লওঁ, চাহ তাহ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আমি চাহ পানী খাই ল'লোঁ। খাই লৈ তাৰপিছত এয়া দেখিছে আপোনালোকে, এইবোৰ কিমান কাম থাকে ৰাতিপুৱা। এতিয়া মই বিচনা চিচনা এইবোৰ ভালকৈ চিজিল কৰাত লাগি গ'লোঁ। কাপোৰ কানিবোৰ ৰাতি চব খেচেং মাচেং হৈ থাকে, সকলোবোৰ বোলো ঠিক কৰি লওঁ প্ৰথমতে। তাৰপৰা ঠিক কৰি তাৰপৰা বাকী কাম পিছত কৰি থাকিম, কাৰণ চনাৰো এক্সাম নাই। সেইকাৰণে ভাবিলোঁ আজি অকণ লাহে লাহে কৰোঁ। তাই পৰীক্ষা চলি আছে আৰু মানে পৰীক্ষা থাকিলে বৰ সোনকালে যাবলগীয়া হয়, সেইকাৰণে আৰু বিচনা চিচনা পাৰি ল'লোঁ। তাৰপৰা এয়া আমাৰ চনীক মায়ে গা ধুৱাই দিলে দাদীয়েকে। তাৰপৰা গা পা ধুৱাই আনিলোঁ, আনি পেলাই তাইকো ধুনীয়াকৈ উলিয়াই মেলি ল'লোঁ। তাৰপিছত বাইকে তাইক ভিডিঅ' কৰি আছিলে। তাৰ পাছতেই সোমাই গ'লোঁ পাকঘৰত, আৰু পাকঘৰত সোমাই ৰাতিপুৱা নাস্তা বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া ৰুটি বনাই আছোঁ মই। গাইজ, পাপাই কলগছ কাটি আছে বৰটেঙা খাবলৈ। সেয়া দেখিছে কেনেকৈ মাৰি আছে। বৰটেঙা খাবলৈ কলগছ কাটিছে। এয়া কলগছ, আপোনালোকে খাব, চাব কেনেকৈ খাওঁ। এয়া পাপাহঁতে কলগছ কাটিছে হেৰি বৰটেঙা খাবলৈ। এয়া কাটিছে, তাৰপিছত মোৰ হাতত দিব এতিয়া। চাবকচোন কেনেকৈ আহে দেই, চাব। এয়া কলগছ কাটি আনিছে, মই ধৰি দিওঁ এইফালে। তাৰপিছত কলপাত কাটি আনিলে আৰু এতিয়া আমি বৰপেটেঙা খাবলৈ যা যোগাৰ কৰোঁগৈ। আৰু এয়া চনাক মই চুলি কাটি দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেখিবলৈ তাই। আৰু এফালে এজনীয়ে শুই আছে দেখিছে উল্টাকৈ। কেতিয়াবা তাই পাল্টি হ'ব মানে পাৰা হৈছে ন, কেতিয়াবা তাই এনেকৈয়ে শুৱে। চিধা কৰি দিলেও আকৌ এনেকৈয়ে শুবলৈ বিচাৰে। তাই এতিয়া এনেকৈয়ে শুই আছে। তাই শুই থাকোঁতে ভাবিলোঁ বৰটেঙা কাটি খাই লওঁ। বৰটেঙাটো কটাৰ আগতে কলপাতখিনি ধুই লওঁ, কাৰণ বৰটেঙাটো কটাৰ লগে লগে আৰু চবৰ খাবলৈতো সেইটো বৰটেঙা মানে কাৰো ৰখি থাকিব ধৈৰ্য নহয় আৰু। সেইকাৰণে আগ ধৰি কলপাতখিনি কাটি লওঁ, তাৰপাছত বৰটেঙা আমি খাম। মোক ডাঙৰ পাতটো দিলে সেইটো হ'ব। মই আকৌ মুখত চিটকা পেলাই নিদিবি। অ'কে মামি। বৰটেঙা এনেকুৱাও থাকেনে? আপেলৰ লেখীয়া কাটি দিছা দেখোন। মই কাটিবলৈ আহিছোঁ। হাহা মই কেনেকৈ কৰিম এতিয়া? মই কেনেকৈ কাটিম? গাইজ, মোৰ এই বৰটেঙাটো খাবলৈ মই এজন লাল পৰি আছোঁ মুখৰ পৰা। কেতিয়া খাওঁকৈ হৈ আছে। তাৰপিছত এতিয়া আমাৰ বৰটোকোলা, এয়া বৰটোকোলা বৰফ পানী মই এতিয়া গুচাম, আপোনালোকে চাই থাকক। ক'ত থৈ দিম মা? হ'বনে ইমানখিনি? হৈ যাব ন? লোৱা
আমাৰ দুটাকৈ বৰটেঙা গুচা হৈ গ'ল, এফালে খায়ে তৎ পোৱা নাই। তাৰপাছত এতিয়া কাৰ্যসূচী চলি আছে, তেল নিমখ দিয়া, এয়া মিঠাতেল ঢালি দিলে এখেতে। ক'ত এইফালে খজুতিও ধৰিছে, যা দি দিয়ক গোটা এটা দিলেই হ'ল। সেইফালেও বীজ জলকীয়া এইফালে মোহাই দিয়া। যোনে জ্বলা পাব চেনি খাই থাকিব। নিমখটো দিবা তেতিয়া। দি লোৱা নিমখটো আনি যোনে জ্বলা পাব সি চেনি খাই দিব। থৈ। মোক জ্বলা লাগে আথৰি। আপোনালোকৰ কাৰ কাৰ বাৰু দেখি জিভা পানী পৰি গৈছে কমেণ্টত জনাবচোন দেই। আমাৰ হ'লে জিভা পানী পৰি যায় ন চনা? দিয়া আৰু অকণ পাঁচ হৈ যাব, কমিলে লৈ লৈ খালী হ'ল। এয়া বীজ জলকীয়া মোহৰা হৈ গৈছে একদম চাকাচাক। তোমাৰ পৰা এনেকৈ দেখিলে জিভা পানী পৰে নাই? লোভ লাগে নাই? লাগে ন? এই আমাৰ চবৰে লাগে, আপোনালোকৰ লাগে নাই? এইফালে যদি বিন বোলে এমাহ নাই গ'লে লাভেই হৈছে দেই। আহিলৈ একদম টেঙা খাব, জিভা পানী পৰিছে নেকি দেখি? ইছ ৰা, আমাৰ সোণাৰ লেল পানী পৰি গৈছে। আমাৰ কিন্তু মোবাইলত এনেকৈ দেখিলে খাওঁ খাওঁ লাগি যায় দেই। আপোনালোকে লাগেনে নাই নাজানো আৰু, কমেণ্টত জনাব লাগেনে নাই এইটো। হা কি কৈ থাকো একো নহয়। এইফালে টেষ্ট কৰি চাইছে, কেনেকুৱা আছে নিমখ চিমখ? মজা নে? জ্বলা হৈছে নেকি বহুত? হে তুমি জলকীয়া খাই ল'বা, আমাক নালাগে। ৰ'বা এই পাতখন ফটা নহয়, ইয়াক কটাই দি মিলাই দিয়া হওঁ দিয়া। এটা হাতে কৰিবলগীয়া আছে। ৰ'বা 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 এই হ'ব দিয়া দিয়া। এ কি বুট মগু পকাত বিলাইছে নেকি ইমান অকণমান অকণমান? কলগত ইয়াত কোনে খাব? ৰ'বা এখন কাটি দিওঁ। জানো চনা কোনটো, এইটো এটা দি দিয়া ডাঙৰটো, হৈ গ'ল এইটো চনা। সেইখনত দিয়া আকৌ পাপাক। 1 2 3 4 5 জুলি বা পাপাক দিয়া। কিমান সৰহকৈ খাবি তই? গাইজ বাহিৰৰ ৰ'দ দেখিছেনে বাৰু কিমান গৰম। কাপোৰ চব ভিতৰতে মেলিবলগীয়া হৈছে। চব মানে ইয়াতে মেলিছোঁ, শুকাই যাব, কাৰণ ওপৰত চট আছে, গৰম বহুত। বাহিৰৰ ৰ'দ একদম চাবই নোৱাৰি। চব ভিতৰতে মেলিছোঁ। আৰু আজি দুপৰীয়া খানা কি বনাইছোঁ ব'লক আপোনালোকক দেখাওঁ। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব।